মৰমৰ বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ স্বামী বিবেকানন্দজীৰ কেইটামান মহৎ বাণী। সকলোতকৈ ডাঙৰ ধৰ্ম হ'ল নিজৰ স্বভাৱৰ প্ৰতি নিৰ্ভুল হোৱা, নিজৰ ওপৰত বিশ্বাস কৰা। 2. এটা সময়ত এটা কামহে কৰিবা আৰু সেই সময়ত সেই কামটোত মন প্ৰাণ হুপি দিবা আৰু বাকী সকলো পাহৰি যাবা। 3. সঁচা সফলতা আৰু আনন্দৰ মূল ৰহস্য হৈছে যি পুৰুষ বা মহিলাই বিনিময়ত একো নিবিচাৰে। 4. দুৰ্বলতাক কেতিয়াও ঠাই নিদিবা আৰু ইয়াক বাঢ়িবলৈ নিদিবা। 5. কেৱল সেইজনী জীয়াই থাকে যিজন কেৱল আনৰ বাবে জীয়াই থাকে। 6. সত্যৰ কাৰণে সকলো ত্যাগ কৰিব, কিন্তু কোনো কাৰণতে সত্যক ত্যাগ কৰিব নালাগে। 7. যিজনে এই জনমতি মুক্তি লাভ কৰিব বিচাৰে তেন্তে তেওঁ এই জনমতি 1000 বছৰ অপেক্ষা কৰিব লাগিব। 8. যি সত্য আৰু তাক নিৰ্ভয়ে সমাজৰ আগত কোৱা এদিন নহয় এদিন সমাজে স্বীকাৰ কৰিবই। 9. উঠা আৰু জাগ্ৰত হোৱা যেতিয়ালৈকে তুমি তোমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰা। 10. যি পাৰ হৈ গ'ল সেই অতীতলৈ আৰু উভতি নাচাবা, কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে উদ্যম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া, তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ'ব পাৰিবা।